আমি জানো যে নিজৰ নিজৰ যিখিনি কৰ্ম আছে উত্তৰাঞ্চল ৰঙালী বিহু বিহু ৰাইজ আমি এবাৰ পৰৱৰ্তী কাৰ্যসূচী আগবাঢ়িছোঁ বাওঁফালৰ গেটৰ ওচৰলৈ আমি যিসকলে বঁটা পাইছিলে এই বঁটা বঁটনি যিটো বছৰ কাম কৰি যাব বিচাৰিছোঁ সন্মিলনৰ হৈ হৰকান্ত বৰাদেৱে সম্বৰ্ধনা জনাব সকলো আয়োজনতে ডাঙৰ হাত চাপৰি বজাবলৈ আমি দ্বিতীয় চেয়াজ পৰা সৰু ছোৱালীৰ পানীত পৰিত প্ৰথম পুৰস্কাৰ ভাৰ্গৱী ভৰালী দ্বিতীয় পূৰ্ণিমা তৃতীয় সুমি দাস ইয়াৰ পাছতে সৰু ল'ৰা ৰাসমিতৰ লোক প্ৰথম পুৰস্কাৰ সন্ধ্যাধৰ মজুমদাৰ জুলি পাঠক অঞ্জলি মজুমদাৰ মহিলাৰ ৰচিতনা প্ৰতিযোগিতাৰ অনুৰোধ জনাইছোঁ দ্বিতীয় দলটো অনিন্দিতা বৰুৱা নাথ তৃতীয় দলটো আছিলে ৰাজ পাঠক নৱনীতা দাস বৰা আৰু নৱনীতা কাকতি তেখেতৰ মজা কোনটো প্ৰথম অংকুশ এইটো ভাগ্ৰী হল এইটো বৰুণ তৃতীয় এইটো হৰ্ষিত সঞ্জনা পাঠক আৰু এইটো সুৰজ
এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। 3-1 অভিনন্দন পত্ৰ তাৰিখ 21 এপ্ৰিল 2023। লাগে ঘুট মৰা আন্ধাৰত জোনাক আমি অসমীয়া নহয় দুখীয়া কিহৰ দুখীয়া হ'ম সঁচাকৈ আমি অসমীয়া মানুহবোৰ কোনো গুণেই দুখীয়া নহয়। অসমীয়া মানুহৰ ৰঙালী বিহুৰে ৰাঙলী কৰা এটা ভৰপূৰ মন আছে। সদৌ শেষত মই এফাকি বিহু নামেৰে মই মোৰ দুআষাৰ সামৰণি মাৰিলোঁ। বিহুতি 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 আমাৰ তিনিটি সি কঙালী ৰঙালী ভোগালী সি বিহুতি বা প্ৰতিভা বিহু চাই থাকোঁতে অকণমান দেখোন ভোক লাগিল, ল'ৰায়ো আমনি কৰিছে, সেইকাৰণে ওচৰতে থকা কেবিজলে বুলি আহিলোঁ কিবা এটা লাইট ফুড খাই যাওঁ, কাৰণ ৰাতিও হৈছেতো। ইয়াতে এতিয়া মেনুখন চাওঁ, মেনুত কি পাওঁ, সৰুকৈ কিবা এটা অৰ্ডাৰ দিওঁ, খাই পেলাই আমি পুনৰ বিহু ফাংচনলৈ ওলাই যাম। বৰ বিহুৱতীৰ প্ৰথম গৰাকী বৰ বিহুৱতী নিশি কৃষ্ণা কাকতি, উত্তৰ গুৱাহাটী। সকলো যদি ঠিকে আছে আমি আৰম্ভ কৰিব পাৰোঁনে? আমি যিসকল প্ৰতিযোগীয়ে আমাৰ নাম পঞ্জীয়ন কৰিছে তেখেতসকলক আমাৰ নিয়মাৱলীসমূহ আমি তেখেতসকলক দিছোঁ। সেয়া আমি
নৱবৰ্ষলৈ জনাইছোঁ। আমি তোমাৰ অনুষ্ঠান চালোঁ, ভাল লাগিছে, সুন্দৰ। কিন্তু আমি দুটামান বস্তু তোমাক অনুজ্ঞা দিব বিচাৰিছোঁ। আমাৰ যিটো তোমাৰ উপস্থাপন আছিলে, মোৰ চকুত কৈছোঁ, সেই উপস্থাপনটো আৰু অলপ তুমি ভাল কৰিব পাৰিলাহেঁতেন, হয়নে? তাৰপিছত 2 নম্বৰ কথাটো হৈছে, যেতিয়া পেপুৱাজন তোমাৰ ওচৰলৈ আহিছে পেপা বজাবলৈ, সেই সময়ত আমাৰ পেপুৱাজনে অলপ তোমাৰ পৰা আঁতৰি পেলাই আহিলে, তুমি তাত সম্পূৰ্ণভাৱে ঘূৰিব পাৰিলাহেঁতেন। সেইটো তোমাৰ দিগদাৰ হ'ল অলপ, হয়নে? সেইটো আমি অনুভৱ কৰিছোঁ। কিন্তু তুমি সঁচাকৈ খুব ভাল নাচিছা, সেইটো কিন্তু স্বীকাৰ কৰিব লাগিব। আৰু মই পেপুৱাজনৰ বিষয়ে এষাৰ কথাই ক'ম যে পেপুৱাজনে যেতিয়া পেপাটো বজায়, তেতিয়া আচলতে মনত উৎসাহ, হাঁহি, এটা ৰঙীন মনোভাৱ লৈ বজাব লাগে। বা ঢুলীয়াসকলে যেনেকৈ বজাইছে ৰঙীন হৈ পেলাই, ঠিক তেনেকৈ পেপুৱাজনেও বজাব লাগে, তেতিয়া ভাল দেখি। কিন্তু মই যি দেখিলোঁ, পেপুৱাজনৰ গাত যেন বিহু লগা নাই, কিন্তু বাকীসকলৰ গাত সুন্দৰভাৱে লাগিছে। কিন্তু সেইটো মই পেপুৱাজনক কওঁ, যাতে পিছৰ অনুষ্ঠানবোৰত পেপুৱাজনে সুন্দৰভাৱে হাঁহি হাঁহি পেপা বজায়, নাচনীৰ লগত সুন্দৰভাৱে বজায়। পেপুৱাজনক যি দেখা গ'ল যে একে ঠাইতে বহি পেলাই পেপাটো বজাই থাকিলে, আচলতে নাচনীৰ লগে লগে বজালে বেছি ভাল লাগিলেহেঁতেন, নহয় জানো? হয়, আমাৰ বিহুসকলে গম পাইছে। বাকী সুন্দৰ লাগিছে। আৰু এটা কথা ক'ম, তোমাৰ জোৰা নামৰ ক্ষেত্ৰত তোমাৰ স্বৰ, যিটো স্বৰ তোমাৰ বিহুৱাগৰাকীয়ে যিটো স্বৰ তোমাৰ বাবে এৰি দিলে, সেই স্বৰটো তুমি ধৰিব নোৱাৰিলে, তাতকৈ অলপ তললৈ গুচি আহিব, হয়নে? সেইটো অলপ তুমি চাব লাগিব, ঠিক আছে? ঠিক হ'ব, গম পাইছোঁ। আচলতে সলনি কৰি ঐনিতিক যোজনা দিলে বেছি ভাল লাগিব। কাৰণ ইমান ওপৰলৈ উঠি থকা অৱস্থাত ক্লাছ এটা ওপৰলৈ উঠি আছে, তাত যেতিয়া ইমান তলৰ স্বৰত যেতিয়া যোজনা পৰিৱেশন কৰিব, একেবাৰে নোখোৱাই। গতিকে সেইটো মই তেওঁক অনুৰোধ জনাম যাতে উচ্চ স্বৰত যোজনা সেইখিনি সময়ত গায়। বাকী সঁচাকৈ ভাল লাগিছে। মই তোমাক এষাৰ কথা কৈছোঁ, কিন্তু সঁচাকৈ ভাল নাচিছা, খুব ভাল লাগিছে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, ধন্যবাদ। বিহু সজোৱা অসম ভিত্তিত বিহু হুঁচৰি প্ৰতিযোগিতা, বিহু কুঁৱৰী প্ৰতিযোগিতালৈ আগবাঢ়িম। এইবাৰ আমি মঞ্চত আগবঢ়াইছোঁ বাপুজী কোঁৱৰৰ সংগীত অনুষ্ঠান, লগত মানপত্ৰ স্বৰ্গীয় পূৰ্ণমল বৰা ফৰণত, দাতা শ্ৰীমতী নমিতা দাস বৰা।
হাত চাপৰি লাগে আৰু লগতে উপস্থিত থকা সমূহ বিহুৱা বিহুদলৈ ধন্যবাদ থাকিল অসমীয়া খব বুলি দুখীয়া পিছে দেখো